ভেৰি গুড আৰু আৰু ইয়াৰ পৰা ইয়ালৈ এনেকৈ টানি দিয়া এডাল ইয়াত ইয়াৰ পৰা ইয়ালৈ টানি লোৱা ইয়াৰ পৰা ইয়ালৈ এনেকৈ টানা হৈছে আৰু এডাল ইয়াৰ পৰা ইয়ালৈ এডাল ধুনীয়াকৈ একদম এনেকৈ হৈছে আৰু এনেকৈ গোল কৰি থাকা হৈছে আৰু এইফালে কৰিবা ইয়াত এইফালে আঁকা ইয়াত আঁকা দাদাই সেইটো হেৰি কৰিছে ABCD লিখি আছে লিখিছা তুমিও লিখা ইয়াত লিখি দিয়া এবি সেইটো খেলিছে দাদাই এডাল ৰছী খেলিছে স্কিপিং তেনেকৈ আঁকা মইহে লিখিব লাগিব এইটো চা এনেকৈ কৰি থাকিলে হ'ল এয়া দেখিছে নহয় আইনে আজি পঢ়িবলৈ লৈছে মানে সদায় পঢ়াও বাৰু অকণ কিন্তু আজি লিখিবলৈ মন নকৰে সেইকাৰণে আজি ভাবিলোঁ অকণমান লিখাবলৈ চেষ্টা কৰোঁচোন ফুচুলাই এয়া দেখিছেনে তাক অকণমান আগবাগ কৰিবলৈ শিকাইছোঁ মানে পেঞ্চিলডাল আচলতে সি বাওঁ হাতেৰেহে ধৰিছিলে সেইকাৰণে আজি ভাবিলোঁ অকণমান সোঁ হাতেৰে ধৰিবলৈ চেষ্টা কৰা সেয়া সোঁ হাতে আচলতে খুব বেছি দবাই লিখিব জনা হোৱা নাই গতিকে আজিৰ পৰা চেষ্টাহে কৰোৱাইছোঁ বা আচলতে লিখাতকৈ পঢ়িবলৈহে বেছি ইচ্ছা কৰে পঢ়িবলৈ অকণমান সুধিলে কিবাকিবি পাৰে বাৰু কিন্তু এই লিখাটো বহুত টান পায় কিন্তু সোঁ হাতখনে লিখিবলৈ আজিহে প্ৰথম লিখিছে গতিকে আজিৰ পৰা চেষ্টা কৰি যাম সোঁ হাতে লিখাবলৈ গতিকে এইখিনি সি বাকী কোৱাবোৰ মুখেৰে কৈ গৈছে আৰু খুব বেছি প্ৰশ্ন কৰে আৰু এইটো আচলতে যে সিহঁতৰ খুব বেছি প্ৰশ্ন কৰাৰ বয়স গতিকে যিকোনো কথা সুধিলে আচলতে সিহঁতক পঢ়িয়াই সেই বস্তুটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিব লাগে প্ৰশ্নও বহুত বেছি সোধে আমাৰ আইনে গতিকে তাক পঢ়িয়াই উত্তৰ দিওঁতে মোৰ ভাগৰেই লাগি যায় কেতিয়াবা গতিকে আৰু ভালো লাগে এনেকৈ জানকচোন কিছুমান সৰু কথাও আচলতে আমি বহুদিনৰ মূৰত ডাঙৰ হ'লতহে শিকিছিলোঁ কিন্তু এতিয়াই সি সেইবোৰ প্ৰশ্ন কৰিবলৈ লৈছে মোৰ ভাল লাগিছে জানিবলৈ ইচ্ছা কৰিছে গতিকে আপোনালোকৰ ল'ৰা ছোৱালীবোৰেও চাগে এনেধৰণে কৰে প্ৰশ্ন নহয় জানো গতিকে আজিকালিৰ ল'ৰা ছোৱালীবোৰ আগৰ দৰে নহয় বহুত বেছি আচলতে শিকিবলৈ বহুত সৰুৰ পৰাই চেষ্টা কৰে আৰু সিহঁতৰ মানে অকণমান জ্ঞানটো অকণমান আগৰ ল'ৰা ছোৱালীতকৈ এতিয়াৰ ল'ৰা ছোৱালীৰ জ্ঞানবোৰ খুব সোনকালে হয় মানে সেইকাৰণে সিহঁতক যিটো শিকিবলৈ ইচ্ছা কৰে সেইখিনি ধুনীয়াকৈ বুজাই দিলেই হ'ল আৰু গতিকে ময়ো যিমান পাৰোঁ চেষ্টা কৰোঁ গতিকে আজি আইনৰ লিখাৰ পদ্ধতিটো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব